নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি জনাবলৈ ওলাইছোঁ বৰ্তমান সময়ত অসমত চলি থকা এক বিশেষ মেলা অম্বুবাচী মেলা। তাৰনো কেনেকৈ সৃষ্টি হ'ল, তাত থকা কামাখ্যা মন্দিৰৰ কেনেকৈ সৃষ্টি হ'ল, মই তাৰ বিষয়ে সকলো এটি বিৱৰণ দিবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব। নীলাচল পৰ্বতৰ ওপৰত বৰ্তমান অৱস্থিত হৈ আছে কামাখ্যা মন্দিৰ। এই মন্দিৰ কেৱল অসমৰে গৰ্ব নহয়, ই ভাৰতৰ শক্তি সাধনাৰ মূল আধাৰ। কামাখ্যা মন্দিৰ হৈছে ভাৰতৰ 51খন শক্তিপীঠৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ শক্তিপীঠ। পুৰাণ অনুসৰি সতীদেৱীয়ে যেতিয়া নিজৰ অপমানৰ বাবে আত্মহুতি দিছিল, তেতিয়া মহাদেৱে তেওঁৰ মৃতদেহ লৈ গোটেই ভাৰত ভ্ৰমণ কৰে। তেতিয়া বিষ্ণুৱে চল চক্ৰৰে সতীদেৱীৰ অংগবোৰ পৃথক পৃথক ঠাইত পেলাইছিল, আৰু কামাখ্যা মন্দিৰ বৰ্তমান য'ত আছে তাতে সতীদেৱীৰ এটি বিশেষ অংগ পৰিছিল। তাতে কামাখ্যা মন্দিৰ গঢ় লৈ উঠে। কামাখ্যা দেৱীক প্ৰকৃতি মাতৃ বুলি গণ্য কৰা হয়, যি সকলো জীৱৰ উৎপত্তিৰ উৎস। প্ৰতি বছৰে জুন মাহত দেৱীৰ ঋতুকাল মানি এই দিনলৈ মন্দিৰ বন্ধ ৰখা হয়। এই সময়খিনিকে অম্বুবাচী মেলা বোলে। এই সময়ত কোনো পূজা অৰ্চনা কৰা নহয়, কিন্তু লক্ষ লক্ষ ভক্ত আহি কামাখ্যা দেৱীক মাতৃক প্ৰণাম কৰে। 4 দিনৰ পাছত মন্দিৰ পুনৰ খোলা হয় আৰু ভক্তসকলৰ উচ্ছেদ মন্দিৰ চৌপাশ গুঞ্জি উঠে। এই মন্দিৰত কোনো দেৱীৰ মূৰ্তি নাই। মন্দিৰত এটা শিল আছে, য'ৰ পৰা সৰবৰাহ পানী বৈ থাকে। ই কামাখ্যা দেৱীৰ শক্তিৰ প্ৰতীক। এই ঠাইটো তান্ত্ৰিকসকলৰ বাবে অতি পবিত্ৰ, আৰু অম্বুবাচীৰ সময়ত সকলো দেশৰ পৰা তান্ত্ৰিক আহে ইয়ালৈ।